দানবীগণ অতুলনীয় প্রাকৃতিক উভারে আবরা হরগল অমরাবতী হদ্দিক রম্যভূমি আমার এই দ্বারকা নগর। কুয়াশন বীরগণ দ্বারকার মঙ্গলবাসী আসেন কুফলে, আসেন নিরাপদে আমার যত প্রজাগণ। হয়েছে নাকি রাজ্যের কোন অংশতে দুর্ভিক্ষ কিংবা মারিমর? জগৎ শ্রেষ্ঠ হে রাম, দরকার সকল প্রজারই মঙ্গল। সৌদিকে বিরাজ করিছে সুখ শান্তি নিবিড় সয়াই। দরকার কোনো স্থানৰ পৰা অহা নাই দুৰ্ভিক্ষ কিংবা মাৰিমৰ সংবাদ। শুনি সন্তুষ্ট মই তোমাৰ বাক্য, শুনো যদি নিতে মই প্ৰজাৰে মংগল বাতৰি। অন্তৰত লঘু অশেষ তৃপ্তি। কোৱাচোন বেগম, হৈছে নেকি দ্বাৰকাতে হস্তৰ আগমন? নাই বা কোনো বিদ্ৰোহৰ সূচনা? সাত্যকী সাম্ব গদকে আদি কৰি মহা মহাবীৰগণ থাকোঁতে বৰ্তমান পূৰ্ণে কৰিব পাৰে অপকাৰ দৰকাপুৰে। তথাপিতো আহে যদি কোনো শত্ৰু দৰকাৰ উদ্দেশ্যি হেৰাৰ বাবে সকলোকে চিনি দানৱৰ সন্মান ৰাখিবতো। ধন্য ধন্য বীৰগণ, ধন্য মই, ধন্য যি দ্বাৰকা নগৰ তোমালোকৰ দৰে বিৰাজ কৰি। তোমালোকৰ বীৰত্ব বিৰঞ্জক বাক্যত মই লভিছো উৎসাহ, শতমুখে প্ৰশংসা মই কৰিছো তোমালোকক। তথাপিও বীৰগণ, সতৰ্ক দৃষ্টি ৰাখিবা সদা দ্বাৰকাৰ চৌপাশে। এই হিৰণ্যময় দ্বাৰকাৰ বুকুতে নঘটে যাতে কোনো অমঙ্গল। তাৰ বাবে নহব চিন্তিত। আহে যদি যক্ষ ৰক্ষ কিংবা দেৱতা মানৱ এই দ্বাৰকাক উদ্দেশ্যি এলাৰ ৰোগে সকলোকে চিনি দানৱৰ সন্মান ৰাখিব। উত্তম, অতি উত্তম। বলা বীৰগণ, এতিয়া সকলোকে নিজ নিজ কৰ্তব্যতে অগ্ৰসৰ।